আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ কেইটামান লাভ এণ্ড লাইফ ৰিলেটেড কেইটামান টিপ। যদি ভিডিঅ'টো শেষলৈকে চাই তেতিয়াহ'লে নিশ্চয় গম পাব, আৰু যদি আপোনালোক নতুন তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কিয়নো এনেধৰণৰ লাইফ এণ্ড লাভ টিপ এণ্ড টিপ আপোনালোকে নিশ্চয় পাব মোৰ চেনেলটোত। চ' এই টিপছ কেইটা কেনেধৰণৰ আপোনালোকে শুনি লওক। তুমি চাইছিলা মই বহুত দূৰত চলি যাওঁ, চোৱা মই ইমান দূৰত গুচি গৈছো যে আজি মই নিজকে আৰু বিচাৰি পোৱা নাই। কাৰোবাক সুখ দিয়াৰ প্ৰতিশ্ৰুতি দি তাক দুখ কেতিয়াও নিদিবা। মই কেতিয়াও কাৰো আপোন হ'ব পৰা নাই, মোক কোনেও কেতিয়াও ভাল পোৱা নাই, কোনেও কেতিয়াও মোৰ গাত হাত ৰাখি কোৱা নাই কোনোদিন মই তোমাৰ লগত আছো, কোনেও কেতিয়াও চিঞৰি কোৱা নাই মই তোমাক ভাল পাওঁ। জীয়াই থাকোতে কোনোৱে তোমাক চিনি নাপায়, মৃত্যুৰ পিছত সকলোৱে আফচোচ কৰে আৰু চকুৰ পানী পেলায়, আৰু প্ৰিয়জন পাগল হৈ যায়। জীয়াই থাকোতে নাই কোনো মূল্য। পিতৃ মাতৃয়ে কয় অহংকাৰ দেখিছা কেতিয়াও, আত্মসন্মানৰ লগত তাক মিলাই নিদিবা কেতিয়াও। মানিছো আজিও আহিব চকুৰ পানী, কিন্তু কাক কম কাক দেখুৱাম, এতিয়াতো তুমি আৰু নাথাকিলা, আৰু কেতিয়াও আগৰ দৰে নিলাজি হ'বও নোৱাৰো মই। তুমি এইটোৱেই চাইছিলা যে মই গুচি যাওঁ তোমাৰ জীৱনৰ পৰা।